হোজাই এফআইআৰত নাই কোনো কোভিড প্ৰট'কল, নাই কোনো ছ'চিয়েল ডিষ্টেন্স। কোভিড ভেকচিন ল'বলৈ আহি দীঘলীয়া লাইন ৰাইজৰ। এই ক্ষেত্ৰত কোনো সজাগতা নাই এফআইআৰ কৰ্মীসকল বা বিষয়ববীয়াসকলৰ। কোভিড টেষ্ট কৰিবলৈ আহিছোঁ, আমি ৰাতিপুৱাই আহিছোঁ, কিন্তু ইমান দীঘল লাইন মানে ইয়াতে চাওক কোনো ছ'চিয়েল ডিষ্টেঞ্চ একো মেইনটেইন কৰা নাই। যদি ইয়াতে চাওক ইফালে মেল ইফালে ফিমেল দুয়োটা লাইন একেলগে দিছে আৰু মানুহখিনি যে থিয় হ'ব সেইটো জাগাই নাই, মানে পিছফালেদি ঠায়ে নাই। সেইকাৰণে মানে এতিয়া লাগিছে যে কোভিড পজিটিভখিনি এইফালে আহিছে, মানুহখিনি মাজে মাজে ঘূৰা ফুৰা কৰিছে। সেইকাৰণে হস্পিটেল কৰ্তৃপক্ষ অলপ সাৱধান হ'ব লাগে ন, অলপ তেওঁলোক কনচিয়াছ হ'ব লাগে যে মানুহখিনি যে ইমান আমি যে ৰৈ আছোঁ, যে মানুহ এজন দুজনৰ কাৰণে সকলো মানুহখিনি বিপদত পৰিব ন। আৰু যদি ইমানে যদি ঠাই নাছিলে বেলেগ জেগাতে কৰিব লাগিছে, নহ'লে লিমিটেড কৰিব লাগিছে। এতিয়া চাওক এইফালে পিছফালে বহুত ঠাই আছে, পিছফালে মানে কি মানুহ ৰখিবলৈ জেগাই নাই। ভেকচিন ল'বলৈ আহিছোঁ, এতিয়া টেষ্ট হ'ব, টেষ্ট পিছতে ভেকচিন ল'ম। মইতো ঠিকেই আছোঁ, পিছৰ পৰা ভালেই আছে, মই কি কৰিম? ওচৰতে আছে ক'লেও নামানে, মানুহ নামানে, কি কৰিম? জগাই নাই আপোনাৰ তেনেকুৱা জেগা আছে নেকি? জেগা আছে কৰোণা ভেকচিন ল'ব কাৰণে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চৰ পালন কেলে কৰা নাই? চব লাগি আছে, ইমান ভালকৈ জানে, কি কৰিম? পিছৰ পৰা খালি ঠেলি আছে। ভেকচিন লৈ কি লাভ হ'ব যদি আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চটো নামানে, একেবাৰে এটাৰ ওপৰত এটা উঠি আহে, ভেকচিন লৈ কি লাভ হ'ব? ওইটোৱেতো মানে না। আমি কওঁতে আকৌ আমাকে ধমকি দিয়ে লাভটো কি হ'ল? ভেকচিন আপুনি টেষ্টিং কৰিব আহিছে এতিয়া, হয় নহয়? আপুনি জাগৰুক আছে বুলি আহিছে টেষ্টিং কৰিবলৈ। বাকী যদি এনেকৈ চলি থাকে তেন্তে বৃদ্ধি নাপাবনে কোভিড সংক্ৰমণ? এতিয়া সময়হে ক'ব এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে। হোজাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আৰিফ হুছেইনৰ সহযোগত প্ৰেমেন্দ্ৰ মিশ্ৰাৰ ৰিপৰ্ট NDA 24/7।